হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এতিয়া যাম আমি আজি অলপ ভিডিঅ'টো আজি আপোনালোকক মানে জেগাডোখৰ দেখাম। তো জেগাডোখৰ ৰাস্তাৰ মাজত কৈ আছোঁ, আৰু যদি ভিডিঅ'টো অলপ দীঘল হ'ব কিন্তু আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। তো ভিডিঅ' যদি ভাল লাগে কিন্তু কমেণ্ট আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো এতিয়া গৈ থাকোঁ ব'লক। কথাটো কি হ'ল মানে মোৰ এখন হেৰি মাৰিব লাগিব, কিক চালা কি এইটো চক দেখিছে গাইছ। সেইকাৰণে কৈছোঁ আপোনালোকে অলপ ছাপোৰ্ট কৰক। মানে এই চক ষ্টাৰ্ট বন্ধ হৈ থাকে, কি হ'ব এনেকৈ চকডালেই দি ল'ব লাগিব। এনেকৈ হ'ব বা আপোনালোকে অলপ লাইক চাইক কৰি দিব আৰু দেই, ভিউজটো দিব। তো আগত ৰখি আছে লগৰকেইটা, লগৰকেইটা লগ পাই আপোনালোকক দেখাই আছোঁ লগৰকেইটা ওচৰৰ পৰা দেই। আগৰ পৰা দেখাই আছোঁ সেইকেইটা গাইছ, লগৰকেইটা কিবা এটা কৰি আছে দেই। এটি বিন্দাছ বহি আছে মানে এইকেইটা চাব কি কৰি আছ তহঁতি হে। কি কৈছ, আৰাম লৈছ নেকি হে? এইটো ৰ'ব মই ড্ৰাইভাৰটো ভালকৈ দেখাই দিছোঁ দেই। এইটো ড্ৰাইভাৰটো পূৰা ভৰিছে তুলি বহি আছে যে। নেট নাই যে চাক দুটা লৈ গৈছে, নেট নাই দুটা আছে মানে। समझ रहे हो आप আপোনালোকৰ বস্তু এটা দেখাইছোঁ, চাব যে কি ধুনীয়া লাগিব, চাব না। গাইজ ফাইনেলি এতিয়া ওলাই দিলোঁ আমি গাঁৱৰ পৰা। তো মেইন ৰোডত পাই লগ পাইছোঁ, এইটো এটা লগৰ, সি চলাই আছে। মই ভিডিঅ' কৰিব লাগে দেখি মই চলোৱা নাই, মই বহি আছোঁ, ই চলাই আছে। আগৰ দুটা গৈ আছে সেইকেইটা। তো মেইন ৰোডত পাই আপোনালোকক দেখাই আছোঁ, চাই থাকক। গাইজ ফাইনেলি এতিয়া পাই গ'লোঁ মেইন ৰোড, চাই লওক। আপোনালোকক APL-খন যোৱা মানে আৰু এটা ভিডিঅ' দেখাইছিলোঁ, এইটো ভিডিঅ'টো দেখাম, চাই লওক। APL মেইন গেটখন আসাম পেট্ৰ'কেমিকেলছ LTD। গৈয়ে থাকোঁ আৰু ন গাইছে কেইটা আগত কেনেকৈ গৈ আছে হয়, আমি আগবাঢ়োঁগৈ অলপ। বন্ধুসকল এনেকৈ আহি আমি এতিয়া পাই গ'লোহি দিল্লী মাৰ্কেট। এইখন হৈছে আমাৰ দিল্লী মাৰ্কেট, মানে সদায় বজাৰ। এটা হৈছে খাদিমছ। আমি এতিয়া নগাদলং পাই গ'লোহি, নগাদলং বুলি কয় এডোখৰ, নগাদলং পাই গ'লোহি। এইটো দেখিছে নহয়, এইটো আমাৰ নামৰূপ সাৰ কাৰখানা, মানে ইয়াত সাৰ বনায়, নামৰূপ সাৰ BVFCL নামৰূপ। বন্ধুসকল চাই লওক এইটো দেই, এইটোৱে আমাৰ নামৰূপৰ BVFCL সাৰ কাৰখানা। এফালৰ পৰা এইটো মানে ৰেলগাড়ী আহে, মানে মালগাড়ী।
এইটো মালগাড়ী আহে ইয়াত মানে ট্ৰেইন হয় আহি পিনে এবাৰ মাল নিয়ে বাহিৰলৈ প্ৰডাকশ্যনবোৰ বাহিৰলৈ ছাপ্লাই দিয়ে মানে আহিব পাৰে দেই কিন্তু ৰাস্তাটো মানে অলপ বেয়া হৈ আছে তথাপি একো নাই আহি যাব পাৰিব ধুনীয়াকৈ আহি যাব পাৰিব ৰাস্তাটো বেয়া বাৰু এতিয়া শুকান দিন ন অলপ শুকাই থাকিব আৰু বাৰিষা নহয় ন এনেকৈ ভিতৰত সোমাই আহিব লাগে মানে ওপৰফালে পৰা নমাব নোৱাৰিতো গাড়ী চাড়ী বাইক স্কুটি একো নমাব নোৱাৰি সেইটো কাৰণে এনেকৈ ঘৰৰ মাজেদি আহিব লাগে so guys ফাইনেলি আহি চক পাই গ'লোহি জেকেল একদম মেইনটো নাই পোৱাগৈ মানে দে মই নিছোঁ দে চ' এইডোখৰ গাইছ অলপ ডেঞ্জাৰ দেই মই নামি দিছোঁ যা ত' গাইছ ফাইনেলি আহি এডোখৰ পাই গ'লোহি আৰু দেই চব গাইছ এইডোখৰ প্ৰথমডোখৰ জেকেলৰ মানে জেকেল সোমোৱাৰ আগত এডোখৰ প্ৰথমডোখৰ হয় চাই লওক ত' এনেকৈ আহি পাই গ'লোহি আৰু জেকেল প্ৰথমডোখৰ ইমানটো খোজকাঢ়ি যাব নাই আৰু এইফালৰ পৰা আহে মালটো এইটো এইফালে পৰিছে মানে মালটো মানে আৰু পানীখিনি আৰু এনেকৈ উঠি গ'লোঁ ওপৰলৈ ধুনীয়াকৈ এইফালে ইয়াত দোকান চোকান খুলিছে মানে ন ৰকম মোলৈ চব গাইছ ইমান ধুনীয়া এটা ইয়াত প্ৰাকৃতিক মানে অলপ ইমান ধুনীয়া মানে ঠাণ্ডা একদম গছ বন পূৰা আছে গৰম দিনত ইয়াত বহি থাকিবলৈ মজা লাগিব একদম ঠাণ্ডা এনেকৈ মাজে মাজে গৈ পিনে একদম আপোনালোকৰ জেকেলডোখৰ পাই দেখাই চাই থাকা কি গা ধুবা সেই ইতনা ঘোলা পানী মেঘ সেইকেইটা আহিছে গাইছ চক ভাবিছিলোঁ গাটো ধুম বুলি আহিয়ে দেখি মনটো বেয়া লাগি গ'ল একদম মানে পানীখিনি একদম ঘোলা না চক কি গা ধুম বাৰু চক না গাইছ পানীখিনি একদম ঘোলা হৈ আছে মানে চাই লওঁ বতৰটো গাটো ধুব নোৱাৰিলেও মাথাটো গাটো ধুব নোৱাৰিলেও গা চাৰিডোখৰলৈ গৈ পিনে দেখাম এইডোখৰত এইডোখৰ গৈ পিনে দেখাম চাই থাকিব দেই তো গাইছ আহি এনেকৈ আমি জেকেল পাই গ'লোহি আৰু মানে ৰ'দটো মুখবলৈ পৰা কৰিছে সেইটো কাৰণে মানে ওপৰলৈ গৈ আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো গাইছ এনেই ছাইডৰ ফালে গৈ চাওঁ আৰু গাইছ কথাটো কি বে সুতটো বহুত আছে বেলেগ এদিন যদি মানে আহোঁ আকৌ দেখাম বহুত প্ৰেছাৰ আহিছে চাওঁ না গাইছ পিছফালে চব জেকেলখন ধুনীয়াকৈ দেখি আছে নহয় গাইছ যদি আহিব যদি মোক যদি কণ্টেক্ট কৰিবলৈ লাগে তেনেহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু কমেণ্ট কৰিব গাইছ কেনেকুৱা লাগিছে দেখিবলৈ চব পিছফালে চব গাইছ মানে চাব আহোঁতে কি হ'ল এইফালে মাছ মাৰি থকা দেখিছোঁ চাওঁচোন এনেই মাছ কেনেকুৱা পাইছে মানে কিমানমান পাইছে মাছ এইফালে মাৰি থকা দেখিছোঁ দেখাইছোঁ চাব দেই কিমান পাইছে মাছ মাছ পাইছ নাই ককাই পাইছ নাই চাওঁ
কিমান মান হ'ব এইখিনি এপোৱামান হ'ব ন সেইটো কি মাছ নহয় ইজনী নাই শিঙিটো নিচিনা এইটো শিল মাগুৰ সেইটো শিল মাগুৰ হয় মানে তো গাইছ মাছ মাৰিছে বোলে পাইছে এপোৱামান হ'ব বোলে বেছি দেৰি হোৱা নাই মাৰা মানে অলপ দেৰি মাৰিছেহে এপোৱামান পাইছে এতিয়া বৰ্তমান আৰু মাৰিলে পাছতকৈ পাব চাগে আৰু এইফালে অকণমান দুকমান ফটোশ্বুট চলি আছে আৰু চবে অলপ ফটোশ্বুট মাৰিছে চ' গাইজ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মানে গা চা ধুম বুলি ভাবিছিলোঁ চ' গা ধুব নোৱাৰিলেও পানীখিনি বেছি গোলা হৈছে আৰু যদি বেলেগ এদিন আহোঁ তেতিয়া দেখাম এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই